Friends, welcome to Runjun Kitchens. আজি মই আকৌ আন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ভিডিঅ'টোত মই চোলে কেনেকৈ বনাই দেখুৱাম। চোলে আপোনাৰ কাবুলি বুটৰ পৰা বনোৱা হয়। গতিকে মই ভিডিঅ'টো কেনেকৈ বনাইছোঁ এয়া আহকচোন চাই লওঁ এবাৰ। এয়া মই আপোনাৰ ইয়াতে আপোনাৰ ইমানকণ আপোনাৰ এই লৈছোঁ কাবুলি বুট লৈছোঁ। এইখিনি মই গোটেই ৰাতি তিয়াই থৈছিলোঁ আৰু এয়া মই এটা আলু লৈছোঁ। এতিয়া মই এইখিনি আপোনাৰ প্ৰেছাৰ কুকাৰত সিজাই লওঁ। এয়া মই এতিয়া কুকাৰত আপোনাৰ পানী দিছোঁ। পানী আপুনি খুব বেছি এটা নিদিব। আপোনাৰ কাবুলি চানাখিনি জাষ্ট মানে তল যোৱাকৈ পানী দিব আৰু অকণমান দিব লাগিব মই। এয়া মই অকণমান বেকিং সোডা দিছোঁ। আধা চামুচতকৈও আপোনাৰ কম হ'ব, আপুনি বেছি নিদিব। বেকিং সোডাখিনি দিলে কাবুলি চানাখিনি খুব সুন্দৰকৈ সিদ্ধ হয় আৰু ফুলি আহে। আৰু এয়া মই দেখি পাইছোঁ আপোনালোকক এটা মানে কটন কাপোৰত অকণমান মই 1.5 চামুচমান চাহপাত বান্ধি লৈছোঁ। আপোনালোকে টি বেগ থাকিলে ঘৰত টি বেগো দিব পাৰে, কিন্তু মোৰ টি বেগ আজি নাছিলে, গতিকে মই এইটোকে উপায় লৈছোঁ। গতিকে আপুনি এইটো দি দিব। এই চাহপাতখিনি দিয়াৰ ফলত আপোনাৰ চোলেখিনি ইমান ধুনীয়া কালাৰ হয় আৰু স্মেলটোও বহুত ধুনীয়া হয় আৰু খাবলৈ বহুত টেষ্টি হয়। গতিকে আপোনালোকে এনেকৈ দিব। আৰু এতিয়া মই অকণমান নিমখ দি ল'ম, অকণমান দিম, বেছিকৈ নিদিওঁ, পিছত আকৌ দিব লাগিব মই। গতিকে এতিয়া অকণমান দিছোঁ। এয়া মই নিমখ দিছোঁ। এতিয়া মই কুকাৰত ঢাকনিখন বন্ধ কৰি পেলাই সিদ্ধ হ'বলৈ দিম আৰু এটা হুইছেল আহিলেই মই নমাই থ'ম। এয়া এটা হুইছেল মাৰিলে এতিয়া আপুনি অকণমান ল' ফ্লেমত, মিডিয়াম ফ্লেমত বোলো 5 মিনিটৰ কাৰণে আপুনি থৈ দিব। মই কুকাৰটো নমাই দিলোঁ। কুকাৰটো এতিয়া আপোনালোকে নিজে নিজে ঠাণ্ডা হ'বলৈ দিব লাগিব। তাৰপিছত মই এয়া কেৰাহীটো বহাই দিছোঁ। কেৰাহীটো গৰম হ'বলৈ দিছোঁ আৰু মই কি লৈছোঁ ইয়াতে আপোনালোকক দেখুৱাইছোঁ। এয়া মই আপোনাৰ আদা নহৰু পেষ্ট লৈছোঁ অকণমান, আৰু ইয়াতে আপোনাৰ গোটা জিৰা লৈছোঁ। জিৰাখিনি অকণমান খুন্দি লৈছোঁ, অকণমান খুন্দিছোঁ, বেছিকৈ খুন্দা নাই। আৰু এয়া মই কেঁচা জলকীয়া এটা লৈছোঁ। এয়া আপোনাৰ মই ধনিয়া গুড়ি 1 চামুচ লৈছোঁ আৰু ৰেড চিলি পাউডাৰো 1 চামুচ লৈছোঁ। এয়া আপোনাৰ গৰম মছলা 1 চামুচ লৈছোঁ আৰু এয়া আপোনাৰ কচুৰি মেথি 1 চামুচ লৈছোঁ আৰু গ্ৰেট কৰি ইয়াতে অকণমান আদা লৈছোঁ এক্সট্ৰাকৈ। মই ইয়াতে কোনো পিঁয়াজ আৰু আপোনাৰ নহৰু ইউজ কৰা নাই। আপোনালোকে ইচ্ছা কৰিলে পিঁয়াজ নহৰুও দিব পাৰিব, কিন্তু মই আজি পিঁয়াজ নহৰু নিদিয়াকৈ চোলেটো বনাইছোঁ আৰু খাই খুবেই ভাল লাগে। গতিকে আপোনালোকেও এনেকৈ পিঁয়াজ নহৰু নিদিয়াকৈ বনাই খাওকচোন। আৰু মই ইয়াতে আপোনাৰ লৈছোঁ 3টা বিলাহী লৈছোঁ আৰু এই বিলাহীখিনি মই গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি লৈছোঁ। এয়া মই কেৰাহীটো গৰম কৰি মিঠাতেল দিছোঁ। আপোনাৰ মিঠাতেল আপুনি 3 টেবুল স্পুনমান দিব, খুব এটা বেছি নিদিব। মই মাষ্টাৰ্ড অইলেই ইউজ কৰিছোঁ। মই মাষ্টাৰ্ড অইল খাই জেনেৰেলি ভাল পাওঁ, গতিকে মই মাষ্টাৰ্ড অইলেই ইউজ কৰিছোঁ। আপুনি যি মন যায় সেয়া তেল ইউজ কৰিব পাৰে। এতিয়া মই ইয়াতে আপোনাৰ গোটা জিৰাখিনি দি দিছোঁ। আপুনি ফ্লেমটো ল' কৰি থ'ব, কেলৈ নহ'লে মছলাখিনি একেবাৰে পুৰি যায়। তাৰপিছত আপুনি এই কচুৰি মেথিখিনি দি দিব আৰু এই আদা পিচাখিনিও দি দিব। দি পেলাই আপুনি খুব ধুনীয়াকৈ এনেকৈ লৰাই দিব। লৰাই অলপ ভজা হ'লে আপুনি টমেটো গ্ৰাইণ্ড কৰি লোৱাখিনি দি দিব পাৰিব। এয়া চাওক, এইখিনি বৰ সুন্দৰকৈ ভজা হৈ গৈছে। এতিয়া মই এই বিলাহীখিনি দি দিম। এতিয়া ফ্লেমটো আপুনি অকণমান হাই কৰি দিব আৰু এই মছলাখিনি খুব সুন্দৰকৈ ভাজিব লাগিব। যেতিয়ালৈকে মছলাখিনিৰ পৰা তেলটো ছেপাৰেট হৈ নাযায়, তেতিয়ালৈকে আপুনি মছলাখিনি ভাজিব লাগিব। এতিয়া আপুনি কেঁচা জলকীয়াটো যে লৈছিলে সেয়া দি দিয়ক আৰু আপুনি ইয়াতে ধনিয়া গুড়িখিনি যে লৈছিলে সেয়াও দি দিয়ক। আপুনি কম জুইত অকণমান ভাজি থাকক। এয়া চাওক, এইখিনি ভজা হৈছে আৰু অকণমান মই ভাজিব লাগিব। আৰু ইয়াতে মই কুকাৰত যে সিজাই থৈছিলোঁ বুটখিনিৰ পৰা মই এয়া আলুটো ইয়াতে উলিয়াই থৈছোঁ। আলুটো মই ইয়াতে উলিয়ালোঁ আৰু মই টি বেগটোও উলিয়াই থৈ দিম। আৰু এই আপোনালোকক বুটখিনি দেখুৱাইছোঁ। এয়া চাওক কি সুন্দৰকৈ
সিজি গৈছে। এতিয়া এই বুটখিনি মই মছলাখিনি ভজা হ'লে ইয়াতে দি দিম। এই চব মছলাখিনি ভালকৈ ভজা হৈ গৈছে। এতিয়া আপুনি গ্ৰেটেড কৰা আদাখিনি দি দিয়ক, আৰু এতিয়া আপুনি কাশ্মীৰী জলকীয়াখিনি যে লৈছিলে সেয়াও দি দিয়ক, আৰু গৰম মছলা যে লৈছিলে সেয়াও দি দিয়ক। আপুনি যদি খুব বেছি জ্বলা খায় তেতিয়াহ'লে আপুনি আৰু অলপ কাশ্মীৰী জলকীয়া গুড়ি দিব, কিন্তু মই বেছি জ্বলা নাখাওঁ কাৰণে কমকৈ ইউজ কৰোঁ, গতিকে আপুনি দি দিব পাৰিব। আৰু আপুনি যে আলুখিনি লৈছিলে সেই আলুখিনি আপুনি দি দিয়ক। মই এনেকৈ কাটি ল'লোঁ, আৰু আপুনি অকণমান নিমখ দিব। আগতে অকণমান নিমখ দিছিলে, গতিকে আপুনি অলপ লক্ষ্য ৰাখিব, বেছি নিমখ নিদিব, নহ'লে বেছি হৈ যাব। এয়া মই অকণমান নিমখ দি দিলোঁ। আকৌ মই হালধিটো দিবলৈ পাহৰিয়ে গৈছিলোঁ, এয়া অকণমান হালধি দি দিছোঁ। এতিয়া মই আপোনাৰ সিজোৱা বুটখিনি ইয়াতে ঢালি দিম। এয়া চব সুন্দৰকৈ ভজা হৈছে। এয়া চব আঞ্জাখনৰ কালাৰটো কি ধুনীয়া হৈছে। আপুনি আঞ্জাখনৰ কনচিষ্টেঞ্চিটো চাব, যদি খুব বেছি আপোনাৰ গাঢ় হোৱা যেন লাগিছে, ঘন হোৱা যেন লাগিছে, তেতিয়া পানী দিব। মই অকণমান ঘন হোৱা যেন দেখিছোঁ, গতিকে মই অকণমান গৰম পানী দি দিছোঁ ইয়াত। আৰু খুব বেছি যদি আপোনাৰ পাতল হয় তেতিয়া আপুনি অকণমান গেছত ৰাখিব লাগিব, আৰু অকণমান ঢাকনিখন দি দিব লাগিব। এই চাওক আপোনাৰ আঞ্জাখন কি ধুনীয়া হৈছে, কালাৰটো বহুত ধুনীয়া হৈছে, বৰ ধুনীয়া স্মেল আহিছে। গতিকে ফ্ৰেণ্ডছ, আপুনিও এনেকৈ ঘৰত বনাই খাওকচোন। চলে আমি বিভিন্ন ধৰণে বনাই খাব পাৰোঁ, আৰু চলে আপোনাৰ ভাত, ৰুটি, নান যিকোনো লগতে আপুনি খাব পাৰে। আৰু এয়া মই কমপ্লিট আপোনাৰ নহৰু পিঁয়াজ নিদিয়াকৈ বনাইছোঁ। আপোনাৰ ঘৰত যদি কেতিয়াবা ভেজিটেৰিয়ান আলহী আহে তেতিয়া আপুনি চলেটো আপুনি এনেকৈ বনাই খুৱাব পাৰে। গতিকে চাওকচোন ফ্ৰেণ্ডছ, এনেকৈ বনাই খালে আপোনালোকৰ কেনেকুৱা লাগে, আৰু খাই আপোনালোকৰ অনুভৱ ৰুণজুণ কিটচেনলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এই আপোনালোকৰ চলে ৰেডি হৈ গ'ল। এতিয়া আপুনি ছাৰ্ভ কৰিব পৰা হৈছে। গতিকে ফ্ৰেণ্ডছ, আপুনিও এনেকৈ বনাই খাওকচোন, আৰু খাই কেনেকুৱা পায় মোক জনাবলৈ নাপাহৰিব। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ ফ্ৰেণ্ডছ, পুনৰ লগ পাম আপোনালোকৰ সৈতে নেক্সট ভিডিঅ'টোৰ লগত।